নিজে গৈ সমুদ্ৰ বৰুৱাক সুধিম দেউতাৰ দুখ কি কি দুখত তেওঁ দেউতাক কেনেকৈ ৰাজহুৱা স্থানত অপমান কৰিব পাৰিলে সেইখিনি দুখ তেওঁ মোক তন্ন তন্নকৈ দেখুৱাব লাগিব নাই মা তই তালৈ নাযাবি নহয় দেউতা মই যাব লাগিব তেওঁ অকল তোমাক অপমান কৰা নাই মোক কৰিছে মাক কৰিছে আমাৰ আৰ্থিক দুৰ্বল অৱস্থাটোক অপমান কৰিছে দেউতা নহয় মা মই তোক মোৰে শপত দিছোঁ আই তই সেইখন ঘৰলৈ নাযাবি তই সমুদ্ৰ বৰুৱাক অপমান কৰিলে ৰুদ্ৰ বৰুৱাই মনত বৰ কষ্ট পাব তেওঁ মোৰ কাৰণে দেৱতা স্বৰূপ মোৰ দেৱতাজনে মনত কষ্ট পোৱাটো মই সহ্য কৰিব নোৱাৰিম মা তই নাযাবি শুনিলি নহয় এতিয়া ভিতৰলৈ যা এইবোৰ কথাত মাত মাতি তই দেউতাৰ মনত আঘাত নিদিবি ঠিক আছে তোমালোকে মানা কৰিছা যেতিয়া মই নাযাওঁ বাৰু আজিলৈকে তোমালোকৰ অবাধ্য হোৱা নাই আৰু নহওঁ কিন্তু সাপে যেনেকৈ কঁকালৰ কোব নেপাহৰে ময়ো এই অপমান মৃত্যু পৰ্যন্ত নেপাহৰোঁ কিন্তু যিদিনাই সুযোগ পাম সমুদ্ৰ বৰুৱাই দেউতাক কৰা এই অপমানৰ মই প্ৰতিশোধ ল'ম আৰু এই প্ৰতিশোধ লোৱাৰ পৰা মোক কোনেও ৰখাব নোৱাৰে তোমালোকেও নোৱাৰা মাজনী শুনচোন তাৰ মানে শেষত চক্ৰবৃদ্ধি হাৰত পুতে মূলে মিলাই কোপটো এনেকৈ মাৰিলে যে কেছ গৈ সিপুৰি পালেগৈ আপুনি কি ক'বলৈ বিচাৰিছে ভালদৰে কওক নাই মই ক'ব বিচৰা নাই আপুনিহে ক'লে যে সুযোগ পালে আপুনি সুতে মূলে পৰিশোধ কৰিব এতিয়া মইতো তেনেকৈ ভাবিম নহয় জানো তাৰ মানে মই মোৰ স্বামীক হত্যা কৰিছোঁ নেকি ঠিক আছে বাৰু মানি ল'লোঁ আপুনি কৰা নাই তেন্তে মোক এটা কথা কওকচোন মিছেছ বৰুৱা ইমান শত্ৰুতা থকাৰ পাছতো আপুনি সমুদ্ৰ বৰুৱাৰ লগত বিয়া কিয় হৈছিল কওকচোন মিছেছ বৰুৱা যিজন ব্যক্তিয়ে আপোনাৰ দেউতাক কৰা অপমানৰ কথা আপুনি মৃত্যু পৰ্যন্ত নাপাহৰাৰ শপত খাইছিল সেইজন ব্যক্তিক আপুনি স্বামী হিচাপে আদৰি ল'লে কিয় উত্তৰ দিয়ক সময় নষ্ট কৰি লাভ নাই মিছেছ বৰুৱা উত্তৰটো দি দিয়কহে মেডাম নহ'লে ছাৰৰ খং উঠিব লাগিলে বৰ ডাঙৰ ঘটনা হ'ব আপুনি হয়তো লকাপতো সোমাই যাবলগীয়া হ'ব পাৰে আপোনাৰ এই মৌনতাক মই কি বুলি ল'ম কওক উত্তৰ দিয়ক মিছেছ বৰুৱা এনেকুৱা কিছুমান প্ৰশ্ন থাকে ছাৰ উত্তৰ দিয়াটো কেতিয়াবা এগৰাকী নাৰীৰ পক্ষে সম্ভৱ নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাই উত্তৰ যদি জানিবলৈ আছে মোৰ মাক সুধিব দেউতাক সুধিব তেওঁলোকে এই প্ৰশ্নৰ উত্তৰ মোতকৈ ভালকৈ দিব পাৰিব বাৰু মিছেছ বৰুৱা মই প্লিজ আপুনি মোক আৰু একো নুসুধিব প্লিজ বাৰু ঠিক আছে আহক মই আপোনাক ঘৰত ড্ৰপ কৰি থৈ যাম
পাল্লাত যে পৰিলোঁ নহয়। যিমান সহজ বুলি ভাবিছিলোঁ সিমান জটিল হৈহে গৈ আছে। দিনৰ পাছত দিন, মাহৰ পাছত মাহ পাৰ হৈ গৈ আছে। কিন্তু ৰিজাল্টটো 0, এটা বিগ 0। মোৰতো দৃষ্টি অৰ্জুনৰ দৰে মাছটোৰ চকুটোৰ পৰা কোনো আঁতৰা নাই। তেনেহ'লে মোৰ ভুল ক'ত হৈ আছে? কি যে কৰা যায়? কি চিন্তা কৰিছে ছাৰ? ভাবিছোঁ মন্দিৰ এটাৰ চৌহদত থিয় হৈ এমুঠি চাউল ছটিয়াই দিলোঁ। এজাক পাৰ আহিল, পৰিলে, চাউল খালে, তাৰপিছত ভুৰুমকৈ উৰি গুচি গ'ল। এতিয়া মোৰ হাতত না চাউল থাকিল না পাৰ, থাকিল এটা 0, বিগ 0। ছাৰ, কেছটো ক'ত ফচি আছে ধৰিবই পৰা নাই হে দত্ত। অনু, অনু, বৰ্মা গৈছোঁ ৰ'বা। বৰ্মা, কি হৈছে? কিয় এনেকুৱা কৰিছা? বৰ্মা, বৰ্মা, তোমাৰ কি হৈছে কোৱাচোন? বৰ্ণালীক পুলিচে ধৰি লৈ গৈছে, তুমি গম পাইছানে? সেইটো মই জানো। কোনে ক'লে তোমাক? কিয়? তোমালোকে দেখোন বিবিচিৰ নিউজ ৰিডাৰজন মোৰ ডিঙিটো লমাই দিছা। তেওঁ কৈছে। অসীম? আৰু কোন হ'ব বৰ্মা? মোৰ বৰ ভয় লাগিছে অনু। তুমি ভয় কৰিবলৈ কি কথাটো আছে বৰ্মা? তোমাৰ মৰমৰ বোৱাৰীয়ে চাগে ক'ৰবাত কিবা গণ্ডগোল কৰিছে, যাৰ কাৰণে তেওঁ পুলিচৰ জালত পৰিবলগীয়া হৈছে। সেই কাৰণটো কি হ'ব পাৰে সেই লৈ মোৰ চিন্তা হৈ আছে। তাই যদি আমাৰ কথা সকলোবোৰ কৈ দিয়ে। বৰ্মা, যেতিয়াই তেতিয়াই যি টি কথা কৈ নাথাকিবা। তোমাৰ মৰিবলৈ মন গৈছে তুমি মৰা, কিন্তু আমাৰ নহয়। তোমাৰ এইবোৰ কথাৰ কাৰণে পৰিয়ে তোমাক সহ্য নকৰে। এনেকুৱাওতো হ'ব পাৰে বৰ্মা, পুলিচক তাই নিজে মাতি আনিছে আৰু পুলিচে এৰেষ্ট কৰা বুলি আমাৰ আগত এক্টিং কৰিছে। এইবোৰ তুমি কি কৈছা অনু? হয়তো আমাৰ বিষয়ে সঁচাই মিছাই কৈ পুলিচক কনভিন্স কৰোৱাই পেলাই নিজৰ স্বাৰ্থ আদায় কৰিব পাৰে। তুমি মোক ভয় নোখোৱাবা অনু। ভয় খোৱা নাই বৰ্মা, মাথো মই বিপদৰ আগজাননীহে দিছোঁ তোমাক। তাৰমানে তাই পুলিচৰ আগত আমাৰ সকলোবোৰ কথা কৈ দিব নেকি? বৰ্মা, অনু, দেউতাই কিবা সুধিলে মই কি বুলি ক'ম? মোক যদি পুলিচে লৈ গৈ কি সুধিলে বুলি সোধে তো এতিয়া মই কি ক'ম? ক'ব পাৰিম জানো অনুৰাগ কাশ্যপৰ কথা? নে ক'ব পাৰিম সমুদ্ৰ বৰুৱাৰ প্ৰতি থকা মোৰ প্ৰতিশোধৰ কথা? জীৱনত আটাইতকৈ বেয়া পোৱা সমুদ্ৰ বৰুৱাৰ লগত মই কিয় বিয়া হৈছিলোঁ ক'ব পাৰিমনে সেই কথা?
পুলিচে মোক লৈ গৈ কি কথা সুধিলে বুলি হাজাৰটা প্ৰশ্নৰ সৃষ্টি হ'ব। কি উত্তৰ দিম মই? কিমান পৰ্যায়লৈকে ফাঁকি দিব পাৰিম মই? ভাগ্যই মোৰ জীৱনটো কোন পৰ্যায়লৈ লৈ গৈ আছে একো বুজি পোৱা নাই। মই জানো, মোৰ আত্মাই জানে, অনুৰাগ কাশ্যপৰ পৰিয়ালৰ লগত মোৰ সম্পৰ্ক সম্পূৰ্ণ নিস্বাৰ্থ। একমাত্ৰ পূজাৰ বাবে বাধ্য হৈছোঁ অনুৰাগ কাশ্যপৰ পৰিয়ালৰ লগত সম্পৰ্ক গঢ়িবলৈ। কিন্তু কোনে বুজিব এনেকুৱা এক সম্পৰ্কৰ কথা? বৰ্ণালী, পুলিচে তোমাক কি কথা সুধিলে? কি হ'ল, একো নকলা যে? কিনো সুধিব আৰু? তেখেতৰ লগত মোৰ সম্পৰ্কৰ বিষয়ে সুধিছিল। এইবোৰ কথাটো তোমাক আগতে বহুবাৰ সুধিছিল, আকৌ নতুনকৈ সুধিব লগা কি হ'ল? নাজানো দেউতা, পুলিচৰনো আৰু কাম কি? সঁচাই মিছাই কিছুমান কথা পেঘিনিয়াই থাকি তেওঁলোকে ডিউটি কৰে। মই অলপ ফ্ৰেছ হৈ আহোঁ নেকি দেউতা? হা? যোৱা। আজি প্ৰথমবাৰৰ কাৰণে বৰ্ণালীয়ে মোক ফাঁকি দিয়া যেন লাগে। তাই যেন মোৰ চকুৰ আগৰ পৰা পলাবলৈ চেষ্টা কৰিছে। কি গোপন ৰহস্য থাকিব পাৰে? সৌচী বৰাই এনেকুৱা কি কথা সুধিলে যিটো কথা বৰ্ণালীয়ে মোৰ পৰা গোপন কৰিব খুজিছে? ঘৰখনৰ ভিতৰত একমাত্ৰ বৰ্ণালীকে বিশ্বাস কৰিছিলোঁ। এতিয়া দেখিছোঁ বৰ্ণালীকো বিশ্বাসৰ তালিকাখনৰ পৰা বাদ দিব লাগিব। পংখীৰ সমস্যাটোক মই সমস্যা বুলি ভবা নাই অৰ্ণৱ। উচ্চাকাংক্ষী বাপেকৰ উচ্চাকাংক্ষী ছোৱালী। বিয়াৰ পিছত তহঁতৰ ঘৰত বোৱাৰী হৈ থাকিব লগা হোৱাত ইগ' প্ৰব্লেম হৈছে। কিছুমান ছোৱালীয়ে বিয়া হৈ বোৱাৰী হ'বলৈ আহে, যেনে তোৰ বৌ। এইসকলে হাজাৰ কষ্ট আৰু সমস্যাবোৰকো আওকাণ কৰি গোটেই জীৱন শহুৱেকৰ ঘৰৰ কথাই চিন্তা কৰে। বুজিলিনে? কৈ যাচোন। আৰু এক শ্ৰেণী আছে যিসকলে শহুৰেকৰ ঘৰত বোৱাৰী খাটিবলৈ আহে। ডেপুটেশ্যনত অহা গভৰ্ণমেণ্ট এমপ্লয়হে যেনে তোৰ পংখী।
বিয়ৈ কি চিন্তা কৰিছে? শুনিবলৈ পাইছোঁ 14 মাৰ্চৰ পৰা ৰং চেনেলত বোলে এখন নতুন ধাৰাবাহিক আহি আছে। অঁ ময়ো শুনিছোঁ, নামটো হেনো মন গীত। গতিকে চাবলৈ নাপাহৰিব দেই। সোমবাৰৰ পৰা শনিবাৰলৈ প্ৰতি নিশা 9:30 বজাত কেৱল ৰং চেনেলত।